শিল্পী সমাজৰ বাবে পুনৰ এক দুঃখবৰ। জনপ্ৰিয় অভিনেতা গৰাকী আৰু আমাৰ মাজত নাই। তেলেগুৰ জনপ্ৰিয় অভিনেতা চালপৰী ৰাও আৰু নাই। তেলেগুকে ধৰি আদি কৰি চাউথৰ বহুতো বোলছবিত নিজৰ অভিনয়েৰে হাজাৰ হাজাৰ মানুহৰ মন জয় কৰা অভিনেত্ৰীগৰাকী আৰু আমাৰ মাজত জীৱিত নাই। জনপ্ৰিয় অভিনেতাজন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বহু দিন ধৰি উক্ত ৰোগত আক্ৰান্ত হৈ হস্পিতালত ভৰ্তি হৈ আছিল অভিনেতাজন। অৱশেষত নিয়তিৰ সৈতে হাৰ মানিলে অভিনেতাজনে। তেওঁৰ মৃত্যুত সমগ্ৰ ভাৰতকে ধৰি সকলো ৰাইজে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। শেষত আমাৰ AS22 টিভিৰ তৰফৰ পৰা অভিনেতাজনৰ বিদেহী আত্মাৰ সদ্গতিৰ হকে 1 মিনিট সময় নীৰৱতা অৱলম্বন